বহুত দিন মই কেনেকৈ যে সোমাই থাকিলোঁ সেই গুদামটোৰ ভিতৰত। এতিয়া কিবা বন্ধ কোঠালিত দেখোন থাকিবলৈ মোৰ ভয়ে লাগে। আমাৰ এই ঠিকাদাৰটোৱে মোক মৰালেহেঁতেন পাই, কিন্তু ৰকমহে বাচি আহিছোঁ দেই। কেনেকৈ খাব কওক? ফ্ৰাই কৰি দিম নে হেৰি জোল কৰি খাব? ভেদাইলতা চেদাইলতা দি পেলাই জোল কৰি দিম দেই। আপুনি আকৌ ভাল পায় নহয় জোল খাই? বনা যেনেকৈ এহেঁতি দুটা খাই ভাল পায় সেইভাগে বনা। তেল অকণ দি ফ্ৰাই কৰি দিবি। এহেঁতি দুটা খাই আকৌ ভাল পায় নহয় ফ্ৰাই মাছ। এহেঁতি খাব, তাহাঁতি কৈ থৈ গৈছে বোলে দেউতাই বোলে যেনেকৈ ভাল পায় বোলে মাছ বোলে সেনেকৈ বনাবি দেই বুলি কৈছে স্কুলৰ পৰা। সি খাবহি আৰু। আপুনি যে এনেকৈ মন মাৰি মাৰি নাথাকিবচোন। ইমান দিনৰ মই মানুহটো ঘৰলৈ উভতি আহিলে, এতিয়া আকৌ মন মাৰি থাকে। এতিয়া গোটেইকেইটা আকৌ লগত আছোঁ নে ভালকৈ থাকিব লাগে আৰু। এতিয়া ময়ো দেখোন সেয়া অফিচত এইবোৰ চাহ বনোৱা তাৰ বনোৱা কামবোৰ কৰিছোঁ নহয়। এতিয়া আমাৰ চিন্তা নাই, গম পাইছে নাই আপুনি? এতিয়া আপোনাৰ সেই কাম বনলৈ চিন্তা নাই। এতিয়া ধুনীয়াকৈ হাজিৰা চাজিৰা কৰি খেতি বাতি কৰিয়ে আমাৰ আমি ভাবিছোঁ এতিয়া বেলেগ একো কৰিব দৰকাৰ নাই, খেতিতহে ধৰিবলৈ, গম পাইছে নাই আপুনি? আপুনি খেতিত আপোনাৰ হাতখন বেলেগ ভাল নহয়। হয় নি? তাকে ময়ো মনে মনে চিন্তা কৰিছোঁ। এতিয়া এসপ্তাহ দুসপ্তাহ হৈ গ'ল বহিয়ে আছোঁ। কিবা কিবি অলপ কৰিবলৈ আৰম্ভ কৰি দিওঁ আৰু। নেযাওঁ দেই, এতিয়া টাউনলৈ যাবলৈ নাই আৰু। টাউনখন মোৰ কাৰণে ভাল নহয়। আমাৰ এই ঠিকাদাৰটোৱে কিন্তু বৰ একদম বেয়া কাম কৰিছে। মোকো নিলে, আমাৰ ইহঁতক নগেন খগেন তাহাঁতি যেনিবা সেই বাচি আহিলে, মোক সেইখন সেই গদামত বন্ধ কৰি মই বোলো মই মৰিম আৰু দেই। সেয়া পাপৰ ফল পালে নহয়, হাতে হাতে দেখিছা নাই? দেৰিকৈ হ'লেও পাপৰ ফল পালে নহয়। এতিয়া সেয়া ৰঙা গহা ভাত খাব লগা হৈছে। মই বোলো এনেকুৱা মানুহ এৰি দিবলৈ নাই। এনেকুৱা কৰিছে মানুহৰ লগত আহি হৈছে, পইচা পাতি নিদি পেলাই গদামত ভৰাই লৈ পেলাই এনেই কাম কৰাইছে। মই মানুহজনী কমটি পাক মাৰিছোঁ বুলি ভাবিছে তেওঁলোকৰ ঘৰলৈ। তাৰপৰা আকৌ মোক আকৌ বেয়াকৈহে কৈছে, বেয়া বেয়া ইংগিত তাৰ। মই তেতিয়াই সন্দেহ বোলো ইয়ে কিবা এটা কৰিছে। এতিয়া ডাঙৰ মানুহ, হাত থকা মানুহ, সেই বুলি পুলিচে ধৰি লৈ পেলাই নিজে নিলে। মই বেলেগ ভাল পাইছোঁ দেই। ভগৱানে ঈশ্বৰে চকু মেলি চাই, গম পাইছে নাই? আমি কাৰো লগতো বেয়া কৰা নাই যেতিয়ানো আমাৰ লগতনো কেলে বেয়া হ'ব? সেইকাৰণেহে কৈছোঁ মন মাৰি নাথাকিব। মই এটা কথা ভাবিছোঁ জানে, আপুনি সেই খেতি বাতিতহে লাগিব, গম পাইছেনে? হাজিৰা চাজিৰা কৰি ফুৰিব নালাগে। এতিয়া মই সেয়া এটকা দুটকা সেয়া ঘৰলৈ আহিছে যেতিয়া আপুনি হেৰি কৰিব, বীজ জলকীয়া খেতিতে লাগক, গম পাইছেনে? বেলেগ দাম। তাৰপিছতে সেই ফাৰ্ম এখন খুলি দিওঁ, মুৰ্গী ফাৰ্ম খুলি কণী মুৰ্গী সেইবোৰ বিকা ব্যৱস্থাহে কৰিবলৈ ভাল হ'ব, গম পাইছেনে আপুনি? তই কথাটো কিন্তু বেলেগ ভাল কলি দেই। এই ব্যৱস্থাটোহে ঠিক হ'ব পাই। মই আৰু বেলেগ কাম কৰিব নোৱাৰোঁ। মই এই খেতি বাতি কৰা মানুহ, গঞা মানুহ, মই এইবোৰহে পাৰিম পাই। দে মাছ বিচনি মই কুটি বাচি দিওঁ, কাটি মেলি। হেৰি নহয়, আমাৰ ইয়াক এই ভৱেশক মাত দিব লাগিছিলে, গম পাইছেনে? ভাত কেইটামান খাবলৈ পায়। সি কিন্তু বৰ কষ্ট কৰিলে দেই। আপুনি ক'ব নালাগে, মই গোটেইখনকে মাতি থৈ আহিছোঁ। ভৱেশা সেই ককাইদেউ মাকো আছেহি নহয়। মই মাতি থৈ আহিছোঁ। আপোনাৰ কথা ইমান সুধিছিলে বুঢ়ীজনীয়ে, ৰাতিপুৱা গধূলি সোধে মোক বোলে কিবা খাব পাৰিলে খাব পাৰিলে বুলি। সেই বুঢ়ীকো মাতি দিছোঁ। এতিয়া আকৌ বুঢ়ীয়ে হেৰি আকৌ মাছ এতিয়া পাৰিব নহয় খাবলৈ জানো পাই। মাতি দিলোঁ আৰু মুঠতে কোনোবাই দিনাখনি নহ'লে ভালকৈ হাঁহ মাংস কাৰণকে খাই দিব লাগিব বুঢ়ী। দে মাছ দুজনী দে, মই সেই পাছফালে সেই পুখুৰী ফালে লৈ যাওঁ, চফা কৰি মেলি আনি দিওঁ। তই সেই ফ্ৰাই কৰি পেলাই ভেদাইলতা অকণমান দি পেলাই সেই জোল অকণ বনাবি দেই। বহুত দিন হ'ল পাই, একদম খাবলৈ মন গৈ আছে মোৰ। লৈ যাওক তেতিয়াহ'লে আপুনি। মই সেই বতুৱা এটা লৈ গৈ আছোঁ পিছফালে। এহেঁতিকেইটা স্কুলৰ পৰা পাবহি। পান খালে পুৰিব, চূণ খালে ডাকিব, আমাৰ বাইদেউ নিবলৈ মাটি কা লাগিব। মোৰ যে একদম মনটো এইকেইদিন বেলেগ ফূৰ্তি লাগি আছে আকৌ দেই। বিয়া নামৰ বহী এখন কিনি ল'লোঁ। আকৌ এইজনী আমাৰ মেনকাক কৈছোঁ বোলো, তই বোলো বিয়া নামকেইটা বোলো ভালকৈ জুৰিবি দেই। আইতা ক'লে নহয় জানো, বুঢ়ী মানুহবোৰে আকৌ বিয়া নামবোৰ বৰ ভাল ভাল বিয়া নাম জানে আকৌ। মই বোলো মোৰ বিয়াত বোলে এইবোৰ হেৰি ডাঙৰ ডাঙৰ বক্স আনি পেলাই হেৰি গানো লগাম বোলো, পুৰা বিয়া নাম লগাম বোলো। একদম মজা লাগিব দেই। দাম চাম এতিয়া ঠিক ঠাক হৈ গৈছে। ক'লে সিহঁতৰ সেই বায়েককে ক'বলৈ আছে দেই, বাইদেউ কথা খা শুনোৱাব লাগিব। এতিয়া মই ভয়ে আছে নহয় পেটে মনটো বেলেগ খেলি মেলি লাগি আছে। এই বাইকজনীক ক'লে আকৌ বাইকজনীয়ে লতি ঘটি নলগালেহে হৈছে বুলি বিয়ান পাতিব নিদিব বুলি ভয়হে লাগে দেই মোক। ভায়েকক আকৌ মনটো হেৰি ফুচলাই মেলি আকৌ মন নাইকিয়া কৰি দিব লাগিলে কি কৰিম আকৌ মই? নাই, ইমান সহজতে ভাঙিব নিদিওঁ নহয়। কি হ'ল? কি ভঙা কথা কৈছা? হৈছে এজনে শুনিলে নি আকৌ? নাই এনেই মানে
এই ভাবিছোঁ কথা এটা ভাবি আছিলোঁ মানে সেয়া সেই নহয় ঘৰটো সেই গোটেইখন মই ৰাতিপুৱাতে মুচিলোঁ তইতো আৰু ঠিকনাই নাই কেতিয়া আহ কেতিয়া যাওঁ কামৰ প্ৰতি কোনো হেৰি নাইকিয়া হ'ল দেই তোৰ একদম এতিয়া সেই চেনেলযোৰ পিন্ধি পেলাই চেটেপকৈ গোটেইখন পিন্ধি পেলাই হেৰি লেতেৰা কৰি দিয়ে আকৌ কিমান সময়ত তোক মই বোলো এই আগফালে ড্ৰয়িং ৰুমটো এদি পাৰ হৈ যাওঁতে যে চেনেলযোৰ হাতত লৈ ল'বি কথা ক'লে নুশুনা পাই আপুনি আজি মোতকৈ আগতে ঘৰ হেৰি মুচিলে যে মই মুচিলোহেঁতেন নহয় মুচিলিহেঁতেন কিমান ফোন লগাইছোঁ ফোনটো উঠোৱা নাই মই বোলো নাহা সপ্তাহ আছিও তাতে আকৌ মোৰ লগৰ কেইজনীমান আহিবা মই বোলো অকণমান বোলো চাফ চিকুণ কৰি দিওঁ বোলো ঘৰটো চাফা নকৰালে বোলো কি বুলি ভাবিব মোক বা বোলো ইমান লেতেৰাকৈ থাকে নে সেইটো হয় বাৰু দেই আপোনাৰ আকৌ কাম কৰাৰ প্ৰতি ইমান এটা হেৰি নহয় পিছে দিনৰ সাঁজ কি কৰিব ভাত পানী বনাব লাগিব নে হেৰি মই যামগৈ আজি ভাত পানী নালাগে গুচিলৈ হেৰি ঘৰলৈ গ'লো চাগে এই কি বুলি কয় মোৰ লগৰ কেইজনীৰ কাৰণে মই বাহিৰৰ পৰা অৰ্ডাৰ দি দিলোঁ ককাইদেউহঁতে সেই ইহঁতৰ ঘৰত কলিহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে তাহাঁতৰ ঘৰলৈ যাব মোকো মাতিছিলে মই বোলো নাযাওঁ দেই মোৰ লগৰ কেইজনী আহিব বোলে ইহঁতৰ লগতে বোলো পাৰ্টিটো কৰি দিওঁ বুঢ়ীও তালৈকে গ'ল এই ৰাতিপুৱাতে গ'লা তাহাঁতৰ ঘৰত খানা আছে নি আজি মোক যে নক'লে পাক এটা মাৰিবগৈ লাগিব ইটো সিটো কৰি দিওঁগৈ আকৌ ভালে হৈছে কাম বনো সেই ধান্দা নাইকিয়া হ'ল মই কিন্তু ভাল নাই পোৱা দেই কামৰ পৰা উলিয়ামহে আকৌ তোক 500 টকা নকবি আকৌ বাইৰে কামৰ পৰা উলিয়াই দিলে বুলি এদিন আহিছ 10 দিন নাই অহা আৰু এটা কথা নহয় হেন বোলে তোক বোলে কোনোবা ল'ৰাই চাবলৈ আহিছিলে নহয় আপোনাক কাকা কোনে ক'লে কোৱাই কৈছে নহয় ক'লা আহে ভালেই দে বিয়াখন হ'বলৈ হ'ল বাৰু তোৰ এইজনীয়ে তাৰমানে গম নাপায় ভাইকে যে চাবলৈ আহিছে এই আমাৰ গাঁও ইখন গাঁৱত চাবলৈ আহিছে এতিয়া কথা বতৰা আগবঢ়া নাই ভালে হ'ব ওচৰতে থাকিলে আকৌ কাম কৰিবলৈ আহি থাকিব পাৰিবি এই ল'ৰাই পিছে কি কয় এই মানে ল'ৰাই এই হাজিৰা চাজিৰা কৰে আৰু মই জানিছোলে ক'তনো চাকৰি কৰা ল'ৰাখন বোলো হেৰি হ'ব এই তই বোলে সেই গুৱাহাটীলৈহে বিয়া হ'ম গুৱাহাটীলৈ শ্বিলঙলৈ সেইফালে বিয়া হ'ম বুলি কৈছিলি টাউনলৈ ভাবিছিলোঁ আৰু এতিয়া সেই ল'ৰা অহা নাই যে সেইকাৰণে মানে মইতো পাৰিলে এতিয়া সেই গুৱাহাটী ফালেহে যামগৈ পাই এই বোলে বিয়া হ'বলৈ মোক কিন্তু একদমেই মনে নাই মানে আমাৰ দেউতাই জোকা দেখিহে তই ক'লে নহ'ব নহয় আকৌ সেই গুৱাহাটীলৈ বিয়া হোৱা বুলি পঢ়া শুনা ল'ৰালৈ চাকৰি থকা ল'ৰালৈ বিয়া সোমাবলৈ আকৌ তোৰ পঢ়া শুনা লাগিব নহয় আজিকালি ল'ৰাই আকৌ ধুনীয়া চলিহে পিছে তোৰ আকৌ সেই দাঁতকেইটাই নম্বৰ কাটি দিয়ে নহয় দাঁতকেইটা নাথাকিলে কি হ'ব আকৌ কামে কাজে মোৰ সমান বেলেগ চলিয়ে নোৱাৰে নহয় আৰু দেখাতনো কি বেয়া মই একেবাৰে চাল চুটা বগাই মোৰ মুখখন বগা বা হাত ভৰিবোৰতো বোলে ক'লা পৰিছে কিন্তু দেই মুখখনত কিনো লগা তইহে জানা পাউডাৰ লেপি আহা একদম এসোপা কাপোৰ কেইযোৰমানহে চাই লওঁগে লগৰ কেইজনী আহিব নহয় জোৰ পতা এযোৰ পিন্ধি থাকো তই অকল কাঁহী বাতি কেইটা ধুই থৈ যাবি দেই পাছফালে পেলাই থৈছো একদম হৈ আছে আৰু চিতাহাৰডাল পিন্ধিহে ল'ম নেকি আজি এহেঁতি কেইজনক দেখাব লাগিব নতুনকৈ বনাইছো নহয় গমেই পোৱা নাই এখেতে একদম মানে এইখন ঘৰে বোৱাৰী হ'বলৈ গৈ আছো মই ঘৰত সোমাই লৈ পেলাই চিতাহাৰডাল ময়ো বনোৱাইহে ল'ম এখেতক কৈ পেলাই মাধৱলৈ দেখাই নাই আজি কি হ'ল আকৌ শুয়ে আছে নেকি এনে জগাই থৈ আহোঁগৈ পাই মানুহটোক মনে যাব লাগিব আকৌ বাইকজনী আকৌ চকু দি থাকে নহয় একদম তুমি মই এদিন জানা ঘৰ সাজিমে